নমস্কাৰ, মই ৰিম্পী। আজি আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আহিবলৈ ওলাইছোঁ। আচলতে এই ভিডিঅ'টো আন বেলেগ একো নহয়। আপোনালোকে ভাবিছে চাগে যে আজিকালি কিনো হ'ল আজি। আচলতে মই এঠাইলৈ যাবলৈ ওলাইছিলোঁ, কিন্তু অকণমান কাৰণ কাৰণে যাব নোৱাৰিলোঁ। তাকে ভাবিলোঁ আপোনালোকক এটা ভিডিঅ' দেখাওঁ, যিহেতু আজি ওলাই লৈছিলোঁৱেই, সেইকাৰণে ভাবিছোঁ ভিডিঅ' এটা আপোনালোকক বনাই দেখাওঁ। আচলতে আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া নটিফিকেশ্যনবিলাক আপোনালোকে চবতকৈ আগতে পায়। আজি মই আপোনালোকক এটা দিহানাম গাই শুনাবলৈ ওলাইছোঁ। দিহানামটি আচলতে মই এনেই ঘৰ দুৱাৰ সাৰি মেলি থাকোঁতে, কিবাকিবি কৰি থাকোঁতে আৰু গৃহিণী মানুহৰ কথা জানেই আৰু কাম বন কৰি থাকোঁতেই গোৱা দিহানাম। আচলতে ক'তো মই তেনেদৰে গান গাই কিবাকিবি কৰি নাই পোৱা বাৰু, হ'লেও আৰু আপোনালোকক গাই শুনাবলৈ ওলাইছোঁ। আপোনালোকে যদি ভাল পায় চাব, আৰু কিবাকিবি যদি ভুলভ্ৰান্তি হৈছিলে আপোনালোকে কৈ দিব, ভুলভ্ৰান্তি হ'লেও ক'ব, নহ'লেও আপোনালোকে কমেণ্টৰ যোগেদি জনাব যে ভিডিঅ'টো কেনেকুৱা হ'ল। তেতিয়াহ'লে দিহানামটি আৰম্ভ কৰোঁ। ও হৰি দেৱ হৰি অনন্ত মুৰাৰী গাহৰ মুখে গজেন্দক আনিলা উদ্ধাৰী ও হৰি ভকতৰ দুখ হাৰি। ৰাম ৰাম ত্ৰিকুটপৰ বতৰ মাজে ফুৰে গজৰাজে ও পিয়া হে পীড়িত হুয়া সৰুবৰে চলে ও হৰি সৰুবৰে চলে ও হৰি দেৱ হৰি অনন্ত মুৰাৰী গাহৰ মুখে গজেন্দক আনিলা উদ্ধাৰী ও হৰি ভকতৰ দুখ হাৰি। এই ৰাম ৰাম হস্তি নীৰ সংগে জলে নন্দে ক্ৰিয়া কৰে ও মহা ক্ৰোধে গ্ৰাহে আহি গজেন্দক ধৰে ও হৰি গজেন্দক ধৰে ও হৰি দেৱ হৰি অনন্ত মুৰাৰী গাহৰ মুখে গজেন্দক আনিলা উদ্ধাৰী ও হৰি ভকতৰ দুখ হাৰি। ৰাম ৰাম প্ৰাণ বলে যুদ্ধ
মতে ও তথা পিতু গ্ৰাহৰ মুখে এৰাব নোৱাৰে ও হৰি এৰাব নোৱাৰে। আচলতে দিহানামটি ইমানেই আৰু আছে কেনেকুৱা কি হৈছে নাজানো আৰু আপোনালোকে আমনিও পাব পাৰে বেছি দীঘল হ'লে মানে সেইকাৰণে মই বেছি দীঘল কৰিবলৈ যোৱা নাই ইমানডোখৰকে গাইছোঁ পাছলৈ আকৌ পাছে পৰে কেতিয়াবা আপোনালোকক পিছৰডোখৰ শুনাম গাবলৈ এনেই অলপ চেষ্টা কৰিলোঁ আৰু আপোনালোকৰে এগৰাকী আপোনালোকৰ মাজৰে এগৰাকী বুলি ভাবি কিনে ভালদৰে শুনিব কেনেকুৱা পালে ক'ব আচলতে মই আমাৰ গতিকে মৰমৰ তেওঁ ইমান ধুনীয়াকৈ দিহানামবিলাক গায় যে আমি শুনিলে শুনিয়েই থাকিব মন যায় অমিয়া কলিতা নিয়োগ বাইদেউ তেখেতে আচলতে বহুত ধুনীয়াকৈ দিহানাম গায় আমি কেতিয়াবা গাবলগীয়া হ'লে তেওঁৰ পৰাই শিকি লওঁ আৰু তেওঁ দিহানামবিলাক চাই আমি শিকোঁ আচলতে এই দিহানামটো তেওঁৰ পৰাই চাই কিনে শিকিছিলোঁ কিন্তু তেওঁৰ দৰেনো ক'তনো হ'ব পাৰিম আমিবোৰ আচলতে তেওঁৰ দৰে হ'বলৈ গ'লে আকাশত চাং পতা ধৰণৰ কথাই হ'ব কিন্তু হ'লেও অলপ চলপ গাবলৈ চেষ্টা কৰিছোঁ তেওঁৰ গতেতো হোৱা নাই কিন্তু ক'ত হ'বনো তেওঁৰ গতে নহয় নাই বাৰু কিন্তু হ'লেও আৰু গাবলৈ চেষ্টা কৰিছোঁ আপোনাক কেনেকুৱা পালে চাই ক'ব এইয়া দেখিছেনে এইজনী আমাৰ প্ৰেৰণা এই এতিয়া শুই উঠিছে এই শুই থাকোঁতেই মই দিহানামৰ ভিডিঅ'টো বনাইছিলোঁ এই শুই থকা দেখি কিনে অলপ সুবিধাও পালোঁ তাতে বনালোঁ কৈ দিয়া শুনো কৈ দিয়া কৈ দিয়া এয়া তাই মুখ চুখ ফুলাই আছে দেখিছেনে কেনেকুৱা মুখখন ফুলাই আছে আৰু ভিডিঅ' বনাব নোৱাৰোঁ আৰু আকৌ এবাৰ কওঁ শেষত আকৌ এবাৰ কওঁ আপোনালোকে যাতে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটি দবাই ৰাখিব এয়া গোটেই কৈ দিয়া কৈ দিয়া হ'ব দিয়ক আজিলৈ আহিছোঁ বাই বাই